আমাৰ চেনেলটিলৈ সকলোকে আমি আদৰণি জনালোঁ। মই ৰাকেশ কাকতি আৰু আজি আমি ষ্টাৰ্ট কৰিম ডেইলি যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ হয়, ডাঙৰ ডাঙৰ টপিক যিবিলাকৰ ওপৰত ডিছকাছ কৰিব লগা আছে, আমি তেনেকুৱা টপিক পুৰা ব্ৰিফলি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। আজি যিটো ফাৰ্ষ্ট টপিক ওলাইছে আপোনালোকে দ্য ইউৰো এছিয়ান টাইমছৰ আৰ্টিকল দেখা হৈছে। ইয়াত দিছে ৰাছিয়া চেজ ইট নিউক্লিয়াৰ পাৱাৰ স্পেচ ট্ৰাক কেন ডিটেক্ট ডিচেবল এণ্ড পুট ডাউন এনিমি স্পেচ ক্ৰাফ্ট ফ্ৰম দ্য অৰ্বিট। মানে ৰাছিয়াই নতুনকৈ নিজৰ যিটো নিউক্লিয়াৰ পাৱাৰ স্পেচ ট্ৰাক মানে কি এটা ছেটেলাইট হয়, যিটো মানে আপোনাৰ যিটো নিউক্লিয়াৰ পাৱাৰেদি চলে। মানে আমাৰ বৰ্তমান ছেটেলাইটবিলাক কি হয়, আপোনাক হয় আমি বেটাৰী দি চলাওঁ। আপোনালোকে শুনিছে নহয়, এই বেটাৰী চেজ হোৱাৰ কাৰণে কি হৈছে, ছেটেলাইটটো এতিয়া বেয়া হৈ গৈছে। চ' নিউক্লিয়াৰ পাৱাৰ স্পেচ ট্ৰাকে কি কৰিব, ই নিউক্লিয়াৰ কেপাবল হয়, মানে নিজকে মানে যিটো ইলেক্ট্ৰিচিটি বা নিজকে যিখিনি পাৱাৰ লাগে সি এবজৰ্ব কৰিব নিজৰ ছ'লাৰ প্লেটৰ দ্বাৰা। ছ'লাৰ প্লেট মানে সূৰ্যৰ পোহৰৰ পৰা আকাশৰ মানে যিখন আপুনি ওপৰত যিটো স্পেচত যায় সি নিজ ছ'লাৰ পাৱাৰ পাব, সি নিজকে চাৰ্জ কৰিব পাৰিব আৰু নিজকে মানে কি পাথেদি যাম, কিমান বুষ্ট লাগে, ত' ফেনটি সি নিজে দিব পাৰিব। আৰু নিউক্লিয়াৰ পাৱাৰ হোৱাৰ পাছত ই কি কৰিব, এনিমি যদি কোনোবা স্পেচ ক্ৰাফ্ট বা এনিমি ছেটেলাইট যদি ৰাছিয়াৰ আশে পাশে থাকে, ই নিজকে ডিষ্ট্ৰয় কৰি দিব পাৰিব এনিমি স্পেচ ক্ৰাফ্ট। আৰু ৰাছিয়া উইল বিগিন হাণ্টিং ফৰ এক্সট্ৰা টেৰিটৰিয়েল লাইফ উইথ জেচিছ নিউক্লিয়াৰ পাৱাৰ ট্ৰাক। মানে আপোনাক মই আণ্ডাৰ হেডলাইন কৰি দেখাই দি দিছোঁ, নেক্সট ছেকেণ্ড হ'ব। আপোনালোকে এইটো লাইনটো দেখা পাইছে, ৰাছিয়া উইল বিগিন হাণ্টিং ফৰ এক্সট্ৰা টেৰিটৰিয়েল লাইফ নিউক্লিয়াৰ পাৱাৰ ট্ৰাক। মানে ৰাছিয়াই এই ছেটেলাইটৰ সহায়ত বা এক্সট্ৰা পাৱাৰ ট্ৰাকৰ সহায়ত যিটো আপোনাৰ এতিয়া পঠাব, যদি নিউক্লিয়াৰ পাৱাৰ হয়, এইটোৱে আপোনাৰ কি কৰিব, যিটো আমাৰ নৰ্মেল এতিয়া আপুনি ছেটেলাইট লঞ্চ কৰিম, নৰ্মেল ছেটেলাইটটো আপোনাৰ বেছি দূৰ কিমান যাব পাৰে, বেছি দূৰ যাব নোৱাৰে। কাৰণ আমি মংগল গ্ৰহ বা বেলেগলৈ যদি আমি পঠাওঁ মাৰ্চলৈকে, মাৰ্চ বা মংগল গ্ৰহ বা শনি গ্ৰহলৈ যদি পঠাওঁ, তাৰপিছত কি তাৰ পৰা যেতিয়া ছিগনেল আহিব এইটো ডিটেক্ট কৰা বহুত টান হৈ পৰে। আৰু আমাৰ তাতে ইমান মানে ৰিফিউল নাই বা বেটাৰী নাই, যিটো কাৰণে আমি ইমান দূৰ ডিষ্টেঞ্চ মানে পঠাব। এতিয়া নিউক্লিয়াৰ পাৱাৰ কি হয়, আপুনি অলপমান নিউক্লিয়াৰ পাৱাৰেদি 5 গ্ৰাম বা 6 গ্ৰামেদি আপুনি এবছৰ বা দুবছৰ সি যাব পাৰে, ইমান ডিষ্টেঞ্চ গতি কৰিব পাৰে। আপুনি ভাবক, সি আমাৰ ছ'লাৰ যিটো প্লেনেট আছে, আমাৰ ছ'লাৰ প্লেনেটৰ বাহিৰত গৈও বেলেগ ছ'লাৰ প্লেনেটো সি ডিস্কভাৰ কৰিব পাৰে। তাৰ বাবে ৰাছিয়াই ইয়াক ব্যৱহাৰ কৰা হ'ব, আৰু যাতে আমি বেলেগ এলিয়েন বা হওক বা বেলেগ গ্ৰহৰ বিষয়ে হওক বেছিকৈ জানিবলৈ ইয়াক ইউজ কৰা হ'ব। ত' আমি নেক্সট আপুনি ফটোখন দেখা দিছোঁ, ইয়াৰ এনেকুৱা ৰাছিয়াই ইয়াৰ ফটোখন ৰিভিল কৰিছে। ই কেনেকুৱা, আপোনালোকে এইবিলাক যে দেখা পাইছে ব্লেক কালাৰৰ এইখন হৈছে ছ'লাৰ প্লেট। ইয়াৰ দ্বাৰা কি কৰিব, আপোনাৰ ইয়াতেতো স্পেচততো কি হয়, অকল সূৰ্যৰ পোহৰে পায় ন, তাতে ফিউল চিউলটো নাপায়। তো আমাৰ এই আৰ্থতে ফিউল চিউল পাম। তো আকাশৰ পৰা কি কৰিব, ইয়াৰ ছ'লাৰ যেতিয়া পৰিব, ছ'লাৰ ৰে এবজৰ্ব কৰি কেনে ই নিজকে মানে চাৰ্জ কৰিব। অ'কে, ইয়াত আছে আপোনাৰ ইয়াত কি ইঞ্জিন আছে, মানে কেনেকৈ ই নিজকে বুষ্ট কৰিব, কেনেকৈ নিজৰ পাথ চেঞ্জ কৰিব, মই সকলো বুজাই আছোঁ। তো ই নিউক্লিয়াৰ পাৱাৰ হয়, আৰু নিউক্লিয়াৰ পাৱাৰ কেপাবিলিটি থাকিব এই হিন্দীত। আপোনাক এই মই ৰাউণ্ড কৰি দি আছোঁ, আপোনাক দেখা পাইছে, তাৰ নিউক্লিয়াৰ পাৱাৰ থাকিব। অ'কে, নিউক্লিয়াৰ পাৱাৰেদি সি নিজকে চাৰ্জ কৰিব বা বুষ্ট কৰিব, বা যিকোনো ধৰক ৰাডাৰ, ইয়াৰ নিজৰ যিটো ৰাডাৰ ছিষ্টেম সেইটো কৰি নিজে ই এক্টিভেট কৰি থাকিব। চাবলৈ যাওঁ হৈছে এইটো ছেটেলাইট, ইয়াক ৰকেটেদি লঞ্চ কৰে, কি ৰকেটেদি লঞ্চ কৰিব, কেনেকৈ কি কৰিব, চব মই এই ভিডিঅ'টোত বুজাই আছোঁ। আপোনালোকক যদি আমাৰ চেনেলটো যদি ভাল লাগিছে, ভিডিঅ'বিলাক ভাল লাগিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব। তো আপোনাক দেখা পাইছে এইটো ছেটেলাইট, আপোনাক দেখাই দিছোঁ পূৰা ভালকৈ। নিউক্লিয়াৰ ট্ৰাক হয় এইটো নিউক্লিয়াৰ ৰিয়েক্টৰ থাকিব ইয়াত। আপোনাৰ এইটো মই হাইলাইট কৰি দেখাইছোঁ, নিউক্লিয়াৰ ৰিয়েক্টৰ পৰা আমি কি পাম, নিউক্লিয়াৰ ৰিয়েক্টৰৰ পৰা আমি পাম ইলেক্ট্ৰিচিটি, বহুত ইলেক্ট্ৰিচিটি, মেগাৱাট ইলেক্ট্ৰিচিটি। অ'কে, কিলোৱাট নহয়, মই মেগাৱাটৰ কথা কৈ আছোঁ। তাৰপিছত থাকিব ডিপ্লয়েবল প্ৰাছ, মানে আমি যিবিলাক কয় এইখন এতিয়া মানে জাষ্ট বন্ধ হৈ আছে, দেখা পাইছে ন, এইখন ছ'লাৰ প্লেটকেইখন জাষ্ট বন্ধ, এনেকৈ জাষ্ট বন্ধ হৈ আছে। এইকেইখন যেতিয়া স্পেচত যাব, এইটো খোল খাই কেনে বহুত লাৰ্জ এৰিয়া আপোনাৰ কভাৰ কৰি ল'ব। কভাৰ কৰাৰ পাছত যিখিনি ছ'লাৰ মানে সূৰ্যৰ পোহৰ পৰিব, সূৰ্যৰ পোহৰেদি ছ'লাৰ প্লেটে কি কৰে, নিজকে সূৰ্যৰ পোহৰৰ পৰা চাৰ্জ কৰিব, আৰু চাৰ্জ কৰি গোটেই নিজৰ ইনষ্ট্ৰুমেণ্টবিলাক ৰানিং কৰি থাকিব। আৰু এইটো ছ'লাৰ প্লেনেল দেখা পাইছে, ছ'লাৰ প্লেনেল দেখা পাইছে, এইটো থ্ৰাষ্ট হিচাপে কাম কৰে। অ'কে, এইটো ৰেডিয়েটৰ ছিষ্টেম, ইয়াত যিবিলাক আছে ৰেডিয়েটৰ, কেনেকৈ কি কৰিব, ৰেডিয়েটৰ ছিষ্টেম মানে আপোনাৰ নিউক্লিয়াৰ পাৱাৰৰ যিটো ৰেডিয়েশ্যন হয় সেইটো নিউক্লিয়াৰ পাৱাৰ, আৰু ইলেক্ট্ৰিক প্ৰপালচন ছিষ্টেম। এই প্ৰপালচন ছিষ্টেমৰ সহায়ত কি কৰে, আপোনালোকৰ স্পীড কিমান লাগে, আৰু ধৰক কোন দিশে ঘূৰিব, কোন দিশে যাব, চব প্ৰপালচন ছিষ্টেমৰ দ্বাৰা। তাৰপিছত আপুনি ধৰি এটা ষ্টেৰিং হুইল, আৰু সেইটো থ্ৰাষ্ট দিলে কি হয়, যেতিয়া থ্ৰাষ্ট দিব এইটোৱে, তেতিয়া বেছি স্পীডত মুভ কৰিব, আৰু যিমানে কম থ্ৰাষ্ট দিব এইটো লাহে লাহে ঘূৰি থাকিব।
তো দেখা পাইছে এইটো ফুল এছেম্বলি হোৱাৰ পাছত কেনেকুৱা দেখি এইটো আপোনালোকৰ এইটো ইলেক্ট্ৰন প্ৰপালচন চিষ্টেম এইটো দেখা পাইছে পিছফালে এইটো হৈছে ইলেক্ট্ৰন প্ৰপালচন চিষ্টেম ভিতৰত থাকিব আপোনালোকৰ এইটো ৰেডিয়েটৰ এইটো থাকিব আপোনাৰ এইটো ফ্ৰণ্টত যিখিনি দেখা পাইছে এইটো হৈছে নিউক্লিয়াৰ ৰিয়েক্টৰ এইটো থাকিব নিউক্লিয়াৰ ৰিয়েক্টৰ আৰু ইয়াৰ পৰা গোটেই ছেটেলাইট এই বস্তুটোক আপোনাৰ ইলেক্ট্ৰিচিটি বা পাৱাৰ যিমান লাগে সিমান ইয়াকে দিয়া হ'ব তো আগবাঢ়িছোঁ আমি নেক্সট মানে এইটো কোনে বনালে এতিয়া আমি কোনে বনালে কিয় বনালে আমি সেইটো কথা আলোচনা কৰিম তো ইয়াক বনোৱা হৈছে ৰাছিয়ান মিলিটাৰী ৰাছিয়াৰ যিটো মিলিটাৰী ইউনিয়ন হয় ন সিহঁতে ইয়াক বনাইছে মানে ইহঁতে বনোৱাৰ মেইন কাৰণ কি হ'ল এতিয়া চাব আপোনালোকে প্ৰত্যেক দেশে নিজৰ চিকিউৰিটিক লৈ পূৰা টাইট থাকে নিজৰ চিকিউৰিটি যাতে তেওঁলোকে কিমান এডভান্স হ'ব পাৰে আৰু কেনেকৈ মানে বহুত বছৰ ধৰি এটা ছিষ্টেমৰ ওপৰতে ডিপেণ্ডেণ্ট হৈ থাকিব পাৰে এতিয়া যদি আপোনালোকে তাৰপিছত নতুন নতুন ছেটেলাইট যায় এটাৰ পাছত এটা ছেটেলাইট ফেইল হয় ইমান বছৰৰ পাছত এটা ছেটেলাইট বেয়া হৈ যায় বুলি কয় কিন্তু যেতিয়া নিউক্লিয়াৰ পাৱাৰ ছেটেলাইট এটা পঠাব ওপৰত ই বহুত ধৰণৰ এই ছেটেলাইটৰ কাম কৰে ইয়াৰ কি মেইন কাম সেইটো কথা আমি ডিছকাছ কৰিম তো ইয়াক ব্যৱহাৰ কৰা হ'ব আপোনালোকে যেতিয়া লাৰ্জ স্পেচ ইকুইপমেণ্ট আমি স্পেচত পঠাম বা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত পঠাম তাতে ইয়াৰ ইউজ কৰা হ'ব এইটো লাৰ্জ স্পেচ ক্ৰাফ্টৰ কাৰণে ইউজ কৰা হ'ব কিবা পঠাব লাগিলে তো আৰু আমি কি কৰিম ইয়াতে ছাৰ্ভেলেঞ্চ পাৰপাছত ইউজ কৰা হ'ব ৰাছিয়াই কৈছে ছাৰ্ভেলেঞ্চ পাৰপাছ মানে কি আপোনাৰ মানে নিৰীক্ষণ কৰা কেনেকৈ বেলেগ প্লেনেটে নিৰীক্ষণ কৰিব পাৰে বা নিজৰ দেশখনকে নিৰীক্ষণ কৰিব পাৰে বা বেলেগ দেশকে নিৰীক্ষণ কৰি থাকিব পাৰে আৰু এণ্টি ছেটেলাইট লেজাৰ কেপাবল বিল্ডিংছ ৰ'বা মই হাইলাইট এটা কৰি দেখাই আছোঁ এইটো আপোনালোকে এইটো দেখা পাইছে এণ্টি ছেটেলাইট লেজাৰ কেপাবল বাৰ্নিং চেঞ্চাৰ এবজৰ্ব এনিমি স্পেচ ক্ৰাফ্ট আৰু যদি বেলেগ এনিমিৰ স্পেচ ক্ৰাফ্টো আহে তো ইয়াকো ডিষ্ট্ৰয় কৰিব পৰা কেপাবিলিটি ইয়াৰ আছে বুলি কৈছে তো ইয়াৰ কি ক'ব প্ৰপালচনটো ইলেক্ট্ৰিকলি বাট নট অনলি ফৰ প্ৰপালচন চিষ্টেম বাট অলছ' আদাৰ ইকুইপমেণ্ট গোটেই ইয়াৰ যিমান আছে চব ইলেক্ট্ৰিচিটি দি ইয়াক কণ্ট্ৰল কৰা হ'ব মানে কাৰেণ্ট দি আপোনাৰ ইয়াক টোটেল বস্তুটো মই দেখাই দিছোঁ কি এইটো হ'লে আপোনাৰ নিউক্লিয়াৰ পাৱাৰ ইউনিট মই আগতে দেখাইছোঁ এইটো নিউক্লিয়াৰ ইয়াৰ পৰা গোটেই বস্তুটোক ইয়াৰ ইলেক্ট্ৰিচিটি বা পাৱাৰ যিমান লাগে সিমান দিয়া হ'ব তো এইটো কেৰিয়াৰ হয় এইটো জাষ্ট কেৰিয়াৰ আপোনাৰ ভিতৰত এইটো বস্তু দেখা পাইছে ন এইটো বস্তু আপোনাৰ এইটো কেৰিয়াৰ হয় অ'কে ইয়াৰ মেইন বেছ এইটোৱে তাৰপিছত এইটো হ'ব আপোনাৰ ছাৰ্ভেলেঞ্চ ছাৰ্ভাৰ চিষ্টেম য'ত ডাটা ষ্ট'ৰৰ পৰা ইয়াত মেইন আমি কি কাম কৰিব লাগে ইয়ালৈকে আমি অৰ্ডাৰ প্ৰেৰণ কৰিম তাৰপিছত ইয়াৰ পৰা সেই গোটেই মানে এইটো ছেটেলাইটটো কণ্ট্ৰল কৰা হ'ব তাৰপিছত এইটো প্ৰপালচন মডিউল দেখা পাইছে এই ভিতৰত এইটো অ'কে ৰাছিয়া আপোনালোকে ইউৰোএছিয়ান টাইমছৰ আৰ্টিকেল আছে ৰাছিয়ান উইল বিগিন হাণ্টিং ফৰ এক্সট্ৰা টেৰিটৰিয়েল লাইফ উইল ইউজ নিউক্লিয়াৰ পাৱাৰ ট্ৰাক মই দেখাইছোঁ জাষ্ট ইউজ নিউক্লিয়াৰ পাৱাৰ ট্ৰাক এইটোক কোৱা হয় এক্সট্ৰা টেৰিটৰিয়েল হাণ্টিং মানে কি আপোনাৰ বেলেগ টেৰিটৰিয়েলৰ মানে ধৰক মাৰ্চত মুনত এইবিলাক মানে জাষ্ট চাব মানে কি চলি আছে এলিয়েন আছে নাই কিবা বেলেগ মানে প্ৰাণী আছে নাই বহুত যিবিলাক গ্ৰহত আমি যায়েই পোৱা নাই সেইবিলাক গ্ৰহতো এইটো যাব ছেটেলাইটটো আৰু তাতে চাব মানে তাতে ছাৰ্ভে কৰিব কি আছে কি নাই তো চাব ইয়াৰ লুক এট ইয়াৰ বাছ মেইন কাৰণ বনোৱা হৈছিল কাৰণ মিলিটাৰী আৰু চিভিলিয়ানছ পাৰপাছত অ'কে তো আপোনাৰ ছাৰ্ভেলেঞ্চৰ পৰা কৰি মানে মানুহক কিদৰে আপডেট কৰিব পাৰি ছায়েন্স এণ্ড টেকন'লজি কিদৰে এটা নেক্সট লেভেলত লৈ যাব পাৰি সেইটো কাৰণে ইয়াক বনোৱা হৈছিল ইয়াৰ মেগাৱাট ক্লাছ পাৱাৰ মডিউল দেখা পাইছে ন মেগাৱাট ক্লাছ ইয়াৰ পাৱাৰ কি হ'ব নিউক্লিয়াৰ পাৱাৰেদি ইয়াক গোটেই ছিষ্টেমটো পাৱাৰ কৰা হ'ব ইয়াত থাকিব আপোনাৰ চাব ইয়াত কি বস্তু আছে অ'কে ইয়াত ইমপ্লাইড কৰা হৈছে এণ্টি ছেটেলাইট ৱেপন মানে কি এইটো দেখা পাইছে নহয় এণ্টি ছেটেলাইট ৱেপন মানে তাতে কিবা মিছাইল থাকিব বা নিউক্লিয়াৰ পাছত কিছুমান লেজাৰ থাকিব অ'কে লেজাৰ লাইট আপোনালোকে গম পায় ন লেজাৰ লাইট আপোনালোকে যে মাৰে সেই লেজাৰ লাইট থাকিব ইমান শক্তিশালী হ'ব যে যাতে বেলেগৰ যদি ছেটেলাইট ৰাছিয়াৰ টেৰিটৰিয়েলত আহে বা কিবা হাৰ্ম কৰিব আহে ৰাছিয়াৰ সেই ইউনিটটোক বা ৰাছিয়াৰ দেশখনক তো কি কৰিব সি নিজৰ মানে ছেটেলাইট ডিষ্ট্ৰয় কৰিব পাৰে ইয়াৰ কেপাবিলিটি আছে সি নিজৰ লেজাৰেদি হওক বা কিবা মিছাইলেদি হওক বেলেগ কাণ্ট্ৰিৰ ছেটেলাইটটো সি আকাশতে ডিষ্ট্ৰয় কৰি দিব পাৰে আৰু যদি বাই চান্স কোনোবা আমেৰিকাই বা বেলেগে কাণ্ট্ৰিয়ে হওক ইৰাণে হওক বা আজাৰবাইজান হওক যদি আপোনাৰ এনেকৈ মিছাইল পঠায় ৰাছিয়ালৈ কিন্তু মিছাইলটো কি হয় আপোনাৰ ট্ৰেজেক্টৰী পাথ এটা ফ'ল' কৰে ন ওপৰেদি যাব সেই আকাশতে এইটো ছেটেলাইটটো আকাশতে সেই মিছাইলটোক ডাইৰেক্ট ডিষ্ট্ৰয় কৰি দিব পাৰিব ইমান কেপেবল হয় এইটো তো ইয়াক যুদ্ধ ক্ষেত্ৰতো লোৱা হ'ব প্লাছ আপোনাৰ চিভিলিয়ানছ কামতো নিউ ৰিচাৰ্চ চাইণ্টিফিক ৰিচাৰ্চ এইবিলাক কামতো লোৱা হ'ব
তো ইয়াৰ দ্বাৰা কি হ'ব, ইয়াৰ দ্বাৰা ইম্প্ৰুভ কৰাব কমিউনিকেশ্যন, তাৰপিছত নেভিগেশ্যন, ইণ্টাৰ অৰবিট ট্ৰান্সপৰ্ট মানে কি হ'ব, আপোনালোকক আমি কি কৰোঁ, ৰকেটেদি আমি কি কৰোঁ, ছেটেলাইট লঞ্চ কৰোঁ। ইয়াৰ পৰা ধৰা আৰ্থৰ পৰা ৰকেট যাব, ৰকেট যে আমি কি ইনাৰ অৰবিট যোনটো আৰ্থত, এইটোত আমি জাষ্ট এৰি দিম, ৰকেটখন তালৈকে কাম। তাৰ পৰা কি কৰিব, তাৰ পৰা বেলেগ এটা মানে ছেটেলাইটক তাৰ পৰা লৈ কিনে বেলেগ এটা অৰবিটলৈ নিব পাৰিব। কাৰণ চাব, ইয়াৰ তাতে কি আছে, বহুত পাৱাৰ আছে আৰু বহুত টাইমলৈকে কাম কৰিয়ে থাকিব পাৰিব। অ'কে, তো ই কৰিব সেইটো ঠাইতো হেল্প কৰিব পাৰিব। তো কাৰ্গো ডেলিভাৰী কি কৰিব, আপোনাৰ যিটো ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন তালৈকেও ই কাৰ্গো ডেলিভাৰ কৰিব পাৰে। তো ৰাছিয়ান এইটো মানে কম এটা বস্তুতে ইমান কাম হৈ আছে মানে কি, ইয়াৰ যিটো কষ্টটো বহুত পৰিমাণে কমি যাব, প্লাছ এফিচিয়েঞ্চিও ইনক্ৰিজ হৈ যাব ইয়াত। তো ইয়াৰ স্পেচ ক্ৰাফ্টৰ মাৰ্টিন L1 লাংগেৰ পইণ্ট ইজ প্ৰভাইড কমিউনিকেশ্যন বিটুইন বেছ অন ছাৰ্ফেচ অফ মাৰ্চ। মানে পিছত যেতিয়া আমি মাৰ্চত যাম, মাৰ্চ মানে মংগল গ্ৰহত যেতিয়া যাম, তেতিয়া ই কৰিব আৰ্থ আৰু মাৰ্চৰ মাজত এটা কমিউনিকেশ্যন হিচাপেও বনাব। মানে কি, আপুনি প্ৰথমে আমি ফোন কেনেকৈ কৰোঁ, অ'কে, মই যদি ধৰক মই ইয়াতে আছোঁ গুৱাহাটী আৰু আপুনি আছে বৰপেটা, তো মোৰ আৰু গুৱাহাটীৰ মাজত ৰঙিয়া এটা টাৱাৰ আছে, তো আমি কমিউনিকেশ্যন কেনেকৈ কৰিম, মোৰ কলটো ৰঙিয়ালৈ যাব, টাৱাৰটোৰ পৰা আপোনালোকে বৰপেটালৈ যাব। তো এই টাৱাৰটো হ'ব এইটো স্পেচ এয়াৰক্ৰাফ্ট হ'ব, এইটো স্পেচ ক্ৰাফ্টে এইটো এটা কমিউনিকেশ্যন হিচাপে ইউজ কৰাব, যাতে কমিউনিকেশ্যনটো স্পীডত হয়, যাতে আপুনি মাৰ্চৰ পৰা কমিউনিকেশ্যন এটা আৰ্থ পাওঁতে বহুত ডিষ্টেঞ্চ কভাৰ কৰিব লগা হয়। তো এইটো কি কৰিব, এটা বাছ মাজৰ এটা কমিউনিকেশ্যন হিচাপে ইয়াক ইউজ কৰা হ'ব। আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ পিকচাৰ, মডিউল, এইটো হৈছে এটা প্ৰপালচন চিষ্টেম, ইলেক্ট্ৰিক প্ৰপালচন চিষ্টেম দেখা পাইছে। এইবিলাক চাইণ্টিষ্টবিলাকে কাম কৰি থকা ইয়াৰ ওপৰত, তাৰপিছত যে ইয়াত টেষ্টিং কৰি আছে। তো আমি এতিয়া ইয়াৰ পৰা কথা দিম হাউ ইট ৱৰ্ক, এইটো ৱৰ্ক কেনেকৈ কৰে, মানে যিটো আপোনালোকে ইলেক্ট্ৰিক পাৱাৰ প্ৰপালচন চিষ্টেম দেখা পাইছে। আমি বেচিকেলি কি দেখা পাওঁ, থ্ৰাষ্ট দেখা পাওঁ, আমি জুই আহা, পিছফালেদি জুই আহে এনেকৈ। তো আমি কি কৰোঁ, যেতিয়া জুই আহে তেতিয়া থ্ৰাষ্ট দিওঁ ন, ৰকেটটো কি তলপিনেদি একদম সৰু অলপ পইণ্টেদি জুই আহে কাৰণে সেইটো বহুত থ্ৰাষ্ট ওলায় আৰু সেইটোৱে ৰকেটটোক লিফ্ট কৰে। ঠিক সেইদৰে ছেটেলাইটতো সেনেকুৱা মানে আমাৰ ইউনিট থাকে, অলপ ফিউল লাগে, যিটো ফিউল পিছত আমি যেতিয়া আৰ্থৰ পৰা ওপৰত গুচি যাব, তেতিয়া জাষ্ট অলপমান বাৰ্ণ দি কেনে ফিউলখিনি ইউজ কৰি অলপ প্ৰেছ কৰি আমি থ্ৰাষ্ট দি কিনে অৰবিটটো আৰু মানে ছেটেলাইটটো জোৰত লৈ যাওঁ বা নেক্সট অৰবিটলৈ আমি লৈ যাওঁ। তো এইটো হৈছে ইয়াৰ গোটেই ইউনিটটো ট্ৰাকটোৰ হ'ব নিউক্লিয়াৰ ৰিয়েক্টৰ। তাৰপিছত নিউক্লিয়াৰ ৰিয়েক্টৰেদি ইয়াক গোটেই পাৱাৰ প্ৰভাইড কৰা হ'ব আৰু হুইচ জেনেৰেট হিট, যিটো মানে হিট মানে কি গৰম জেনেৰেট কৰিব, গৰম উৎপাদন কৰিব। আৰু এই হিটটো কি হয়, ইলেক্ট্ৰিক পাৱাৰত কনভাৰ্ট কৰিব কিহেদি, টাৰবাইন দি। যেনে আপোনালোকে টাৰবাইনটো দেখা পাইছে, যদি আমি গৰমটো যেতিয়া হিট কিবা ৱাটাৰ ভেপাৰ হৈ থাকে, টাৰবাইনটো জোৰত কৰিব ন, তো মেকানিকেল টাৰবাইনটোত দিব। তো ইটছ কল থাৰ্মেল ইমিশ্যন মেথড। তো এই গোটেই প্ৰচেছটো কোৱা হয় থাৰ্মেল ইমিশ্যন মেথড। অ'কে, তো কেনেকৈ কৰিম আমি ডায়েগ্ৰামৰ সহায়ত দেখাই দিম। তো এইটো থাকিব এটা থ্ৰাষ্ট কম্পাউণ্ডাৰ, এইটো নীলাটো দেখা পাইছে ন, এইটো হৈছে এটা থ্ৰাষ্ট কম্পাউণ্ডাৰ। ই মানে কেলকুলেট কৰিব কিমান থ্ৰাষ্ট লাগে, থ্ৰাষ্ট মানে কি, কিমান এক্সিলেটৰ বুলি কওঁ ন, আমি এক্সিলেটৰ বুলি কওঁ, এই এক্সিলেটৰ কিমান এক্সিলেটৰ লাগে, মানে জোৰত যাব কম যাব। তাত থাকিব প্ৰপালচন চিষ্টেম, এইটো দেখা পাইছে ন, এই গোটেইটো ইউনিট হ'ব এটা প্ৰপালচন চিষ্টেম। এইটো হৈছে এটা প্ৰপালচন চিষ্টেম, মানে সেইটো থ্ৰাষ্ট, জুই গেছ কেনেকৈ কি কৰে, কিমান স্পীডত এৰিম, জাষ্ট এইটোৱে দি দিব। আৰু এইটো হৈছে পাৱাৰ কম্পাউণ্ড মানে আপোনাৰ এইটো নিউক্লিয়াৰ পাৱাৰটো কি ইলেক্ট্ৰিক পাৱাৰ কনভাৰ্ট, এইটো ইয়াতে পাৱাৰখিনি জমা হৈ থাকিব, এই ৰেড কালাৰ পাৱাৰখিনি জমা হৈ থাকিল। তাৰপিছত পইণ্টিং মেচিনে গম পাইছে, ইয়াতে থাকিব, ইয়াৰ পৰা আপোনাৰ এনেকৈ আহি যাব থ্ৰাষ্ট কম্পাউণ্ডৰ পৰা যাব প্ৰপালচন কম্পাউণ্ডত, আৰু এইটোৱে গোটেই চিষ্টেমটোক ৰানিং কৰি থাকিব। অ'কে, তো আপোনালোকে ইয়াত দেখা পাইছে, মই কৈছোঁ TMI টাক মানে কি, আপোনাৰ মই সেইটো দেখাইছোঁ। হোৱাট ইজ TME? TME is an underdeveloped nuclear propulsion spacecraft with the intention to facilitate the transportation of large cargoes in the deep space. এতিয়া আপোনালোকক মই কৈছোঁ TME কি হৈছে, নিউক্লিয়াৰ প্ৰপালচনৰ দ্বাৰা, এইটো নিউক্লিয়াৰ প্ৰপালচন কেনেকৈ কি কাম কৰে মই ক'লোঁ, স্পেচক্ৰাফ্ট কি নিউক্লিয়াৰ পাৱাৰেদি মানে ৰকেটটো চলে বা ছেটেলাইটটো চলে, স্পেচক্ৰাফ্ট। ডিপ স্পেচ, আপোনাক সুধিব এইটো ডিপ স্পেচ মানে কি। এতিয়া আমি ডিপ স্পেচ মানে হৈছে কি হয়, আমিতো গোটেই মানে স্পেচখন বা আমি জগতখনটো নাজানো, আমি জাষ্ট কি জানো, এই চন্দ্ৰত গৈছে কোনোবা, হেৰিত গৈছে, মংগল গ্ৰহত গৈছে, আমি জাষ্ট সেইখিনি জানো, কিন্তু তাৰ ওপৰৰ পাছতো বেলেগ দুনীয়া আছে।
আপোনালোকৰ 1 year লাইফ টাইম 2 year লাইফ টাইম 3 year লাইফ টাইম যদি কোনোবাই যদি 300 বা 400 লাইট ইয়াৰ্ছ দূৰৰ পৰা আমাক দেখা পাইছে ন যেনে এলিয়েন আপোনালোকে কৈ থাকে এলিয়েনটো ডাইৰেক্ট কি হয় কোন আমাৰ কাষত যিমান প্লেনেট আছে আমাৰ চব প্লেনেট চোৱা হৈ গৈছে আমাৰ চাইণ্টিষ্টসকলৰ দ্বাৰা কিন্তু তেওঁলোকে ক'তো এলিয়েন পোৱা নাই এলিয়েনে যিটো ছিগনেল আমাৰ ইণ্ডিয়া মানে আৰ্থত আহে এইটো কমচে কম 300 400 বা 500 বা 600 লাইট ইয়াৰ বা 6000 লাইট ইয়াৰ দূৰৰ পৰা আহিছে ওকে তো এটা বেছিক আইডিয়া কৰি যেতিয়া এটা মানে ছিগনেল এটা 600 লাইট ইয়াৰ দূৰৰ পৰা আহে তেতিয়া আমাৰ যেতিয়া পৃথিৱী পায় ন যেতিয়া ছিগনেলটো পৃথিৱী পায় তেতিয়া আমি 600 বছৰ পিছৰ বস্তুটো আমি দেখা পাই আছো ওকে মানে কি এলিয়েনে 600 বছৰ আগতে সেইটো ছিগনেল পঠাইছে এতিয়া সি চাগে নাইয়ে ওকে আৰু আমি ধৰক এলিয়েনে আমাক ধৰক দেখা পাইছে আমাৰ আৰ্থত দেখা পাইছে ধৰক সি আহিছে কমচে কম 1000 লাইট মানে 100 লাইট ইয়াৰ্ছ দূৰৰ পৰা তো 100 লাইট ইয়াৰ্ছ মান দূৰৰ পৰা কি আমি জন্মই লোৱা নাই 100 লাইট ইয়াৰ্ছ মানে আপোনাৰ কিমান হ'ব 1990 কিবা চলি থাকিব একদম পুৰা বহুত পুৰণা 19 তেতিয়া ইণ্ডিপেণ্ডেঞ্চ নহ'বই চাগে এনেকুৱা পুৰা আৰু একদম আদিম জামানা দেখা পাই যাব যদি 1000 ইয়াৰ্ছ দূৰৰ পৰা আহে তো ডাইনাছৰ দেখা পাই যাব এনেকুৱা তো মানে কি এলিয়েনটো ইমান এটা কমপ্লিকেটেড বিষয় হয়তো এইটো মই পিছত কৈছোঁ আপোনাক লাইট ইয়াৰ্ছ কেনেকুৱাকৈ কাম কৰে মানে আপোনাৰ বেছিক গম পাব কি লাইট ইয়াৰ্ছ মানে হৈছে 1 লাইট ইয়াৰ্ছ মানে হৈছে 1 বছৰত এটা লাইটে কিমান ডিষ্টেঞ্চ কভাৰ কৰে ওকে যদি মই আপোনাক যদি 5 লাইট ইয়াৰ্ছ দূৰৰ পৰা এটা বস্তু মানে এটা ছিগনেল দিওঁ হাই বুলি আপুনি 5 বছৰ পাছত সেইটো বস্তু পাব ওকে 5 বছৰ আৰু আপুনি যেতিয়া মোক সেই বস্তুটো 5 বছৰ আগত দিয়ে মই সেইটো 5 বছৰ পিছত পাম গম পাইছে তেতিয়ালৈকে মানে বহুত ডিষ্টেঞ্চ হৈয়ে যায় আৰামত তো ইট উইল কনষ্ট্ৰাক্টেড বাই এইটো ৰাছিয়াৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল আপোনাৰ ৰ'ছাটম এই ৰ'ছাটমটো আপোনালোকক মই ইয়াৰ পিছৰ ভিডিঅ'বিলাকত কৈ দিছোঁ ৰ'ছাটম কিয় ৰ'ছাটমে এটা ইণ্ডিয়ান কোম্পানীৰ লগতো টাই আপ কৰিছে পুৰা নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট বনোৱাৰ কাৰণে আপোনালোকে ক'ব আপোনালোকে কমেণ্ট বক্সত জনাব এইটো কি নিউক্লিয়াৰ পাৱাৰ প্লেণ্টৰ লগত ৰ'ছাটমে ইণ্ডিয়াৰ কোম্পানী হয় কৈ নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট ডেভেলপ কৰি আছে ৰ'ছাটমে আৰু কি কোম্পানীৰ লগত কলাবৰেশ্যন কৰিছে অ'কে নেক্সট বস্তুটোলৈ হ'ব চাব এইটো আপোনালোকে এতিয়া ছেটেলাইটটো বনোৱা হ'ল এতিয়াতো আৰ্থতে বনাব স্পেচততো যায় ডাইৰেক্ট নবনায় ন ৰাছিয়াই তো এইটো কেনেকৈ ইয়াক নিয়াব ইয়াৰ যিটো নৰ্মেল ৱেট অ'কে এই স্প্ৰে কাপটো যিটো নৰ্মেল ৱেট সেইটোৰ ৱেট হৈছে 20 to 30 টন 20 to 30 টন ভেহিকল ইয়াৰ মানে নৰ্মেল ওজন হৈছে 20 to 30 টন তাৰপিছত আহিব ইয়াৰ যিটো লিফ্ট কৰা হ'ব আৰ্থৰ পৰা ইয়াৰ লৱাৰ অৰ্বিটলৈ লৱাৰ অৰ্বিট মানে আৰ্থত পাৰ হৈ কেনে যিটোত মানে ৰাউণ্ড টু ৰাউণ্ড আৰ্থক এনেকৈ অৰ্বিট কৰি থাকিব পাৰে সেইটোলৈ ইয়াক মানে আংগাৰা 5mm আৰু আংগাৰা 5V এইটো হেভি ৰকেট এই ৰকেটৰ দ্বাৰা ইয়াক মানে লিফ্ট কৰি তালৈকে পঠোৱা হ'ব স্পেচপৰ্টক আৰু অৰ্বিটলৈ লৱাৰ অৰ্বিটলৈ যিটো ইনিচিয়েল অৰ্বিট থাকে আৰ্থত তালৈকে ইয়াক পঠাই দিয়া হ'ব আৰু নিউক্লিয়াৰ ৰিয়েক্টৰ ষ্টাৰ্টিঙৰ পৰা ষ্টাৰ্টিং হৈ নাথাকে ইয়াক তেতিয়ালৈকে পাৱাৰৰ দৰকাৰ নাই যেতিয়া আপোনাৰ স্পেচ ক্ৰাফ্টটো 600 বা 800 কিলোমিটাৰ ডিষ্টেঞ্চ কভাৰ কৰি যাব অৰ্বিটত তেতিয়া সি অট'মেটিকলি এইটো ষ্টাৰ্ট হৈ যাব আৰু নিজৰ গোটেই ইয়াকে আপোনালোকে দেখাই আছোঁ এই নিউক্লিয়াৰ ৰিয়েক্টৰটো তাৰ ওচৰতহে ষ্টাৰ্ট হ'ব আৰু গোটেই ইউনিটটো কি পাৱাৰ তেতিয়া দিব পাৰিব তো আপোনালোকে এইটো আংগাৰা 5 এই ৰকেট আংগাৰা 5 ৰকেট কেনেকুৱা মানে দেখাইছোঁ এইটো ইয়াৰ দ্বাৰাহে এইটো স্পেচ ক্ৰাফ্টক আপোনালোকৰ স্পেচত লঞ্চ কৰাব আৰু লঞ্চ কৰাৰ পাছত তাৰে নিজৰ স্পেচতে থাকিব আৰ্থত আৰু ৰিটাৰ্ণ নাহে স্পেচতে থাকিব বেলেগ ৰিচাৰ্চ কৰিব বেলেগ আপোনাৰ প্লেনেটলৈকে যাব গ্ৰহ আৰু মানে কি কৰিব কমিউনিকেশ্যন বনাব আৰু প্লাছ কমিউনিকেশ্যন মানে কি কিবা কিবি ৰিচাৰ্চৰ কামত ইউজ কৰা হ'ব প্লাছ চাৰ্ভেলেঞ্চৰ কামত ইউজ কৰা হ'ব এইটো হ'ল আংগাৰা 5 এইটো আংগাৰা 5 ৰকেট এইটো ৰাছিয়াৰ দ্বাৰা এইটো ডেভেলপ কৰা হৈছে তো ইয়াত প্ৰথমতে থাকিব চাব গোটেইখিনি ডিটেইলছ দেখা পাই আছে আপগ্ৰেড এইটো ইয়াতে ইঞ্জিন মডিউল যিখিনি থাকে ইঞ্জিন মডিউল এইখিনি গোটেইখিনি হৈছে আপোনাৰ ফিউল এই গোটেইখিনি যিমান ধৰা হৈছে ফিউল জাষ্ট চাব লৱাৰ অৰ্বিটলৈকে যাবও ইমান ফিউল লাগে তো সেইকাৰণে নিউক্লিয়াৰ প্ৰপালশ্যনেদি যদি নিউক্লিয়াৰ পাৱাৰ হ'লে জাষ্ট ইয়াৰ ফিউলখিনি জাষ্ট ইমানমান হ'লে জাষ্ট অলপ কিন্তু নিউক্লিয়াৰ প্ৰপালশ্যনলৈ কেনেকৈ আপোনাৰ থ্ৰাষ্ট দিব নোৱাৰে এইটোত কি হয় এইপিনে থ্ৰাষ্ট জুই আহে এনেকৈ জুই আহিব তো থ্ৰাষ্টটো পাই যায় তো ইয়াতে আপোনাক কেৰি কৰা হ'ব এই পাৰ্টটোত কেৰি কৰি আপোনাক স্পেচত লঞ্চ কৰি দিয়া হ'ব
তো আপোনাৰ ক'ত ইয়াত লঞ্চ কৰিব ইয়াতে আপোনাৰ দেখা পাইছে এইটো ৱৰ্ল্ড মেপ তাৰপিছত ৰাছিয়া এইটোত আছে ইয়াত আপোনাৰ দেখা পাইছে ন এইখিনি জেগাত ইয়াক বনোৱা হৈছে যে এইখিনি জেগাত ইয়াক বনাই থকা হৈছে এইটো আংগাৰা পেড দেখা পাইছে না আংগাৰা পেড এইটো হৈছে ৰকেটছটোৰ লঞ্চিং পেড আংগাৰা পেড এইটো লঞ্চিং পেড ইয়াৰ পৰাই এই জেগাটোৰ পৰা আপোনাক লঞ্চ কৰা হ'ব অ'কে ইয়াতে এয়াৰপৰ্ট দেখা পাইছে এয়াৰপৰ্টৰ পৰা মানে ছাপ্লাই আনে আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল জোনৰ পৰা কি কৰে ইয়াক প্ৰডাকশ্যন কৰে ইয়াক বনায় ইয়াতে ৰেচিডেণ্টেল জোন মানে হৈছে আপোনাৰ য'ত চাইণ্টিষ্ট বা ৰিচাৰ্চবিলাক থাকে তো গ্ৰাউণ্ড ষ্টেচন কি কৰে যিমান স্পেচৰ পৰা আপোনাৰ ইনফৰ্মেশ্যন পঠাব তো ৰকেটখনৰ বা যিমান টেকনিকেল ডাটা আছে চ' ইয়াৰ পৰাই ডাইৰেক্ট স্পেচলৈকে ট্ৰেন্সফাৰ কৰা হয় তো আমি এইটো আংগাৰা পেড এইটো এই জেগাখিনি আমি চাই লওঁ কেনেকুৱা হয় চাওক আপোনাৰ ইয়াত ডাইৰেক্ট ষ্ট্ৰেইট হৈ চাওক ডাইৰেক্ট ষ্ট্ৰেইট হিচাপে চাওক তো আপোনাৰ দেখা হৈছে এইটো হৈছে আংগাৰা লঞ্চ পেড ইয়াতে এইখন ডাইৰেক্ট ৰকেটখন আছে মাজতে এইটো ডাইৰেক্ট স্পেচলৈ লঞ্চ কৰা হ'ব আৰু আপোনাৰ ৰেলৱে ট্ৰেক দেখা পাইছে এই ৰেলৱে ট্ৰেকৰ দ্বাৰা আপোনাক কি কৰিব ইয়ালৈকে লৈ যাব যিটো আপোনালোকৰ দেখা পাইছে ন ইণ্ডাষ্ট্ৰিয়েল জোনৰ পৰা ৰেলৱে ট্ৰেকৰ সহায়ত ইয়ালৈকে লৈ যোৱা হয় পুৰা আংগাৰা পেডলৈ তাৰপিছত ইয়াকে ভাৰ্টিকেলি লঞ্চ কৰা হয় তাৰপিছত এইবিলাক আপোনাৰ দেখা পাইছে এইবিলাক ছেফটি ইকুইপমেণ্ট হয় এইটো টাৱাৰ ছেফটি ইকুইপমেণ্ট যিমান আছে তো আজিলৈ ইমানে তো ভিডিঅ'টো চাই যদি ভাল লাগিল ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব থেংক ইউ